ওখ পৰ্বত হিমালয় বিয়া খাব যাম পুৱাকৈ ব্ৰইলাৰ মাংস নহ'ব ঐ জান গাহৰি মাংস লাগিব গাহৰি মাংস লাগিব মাক চকলাই গানে হওক কবিতাই হওক কথাই হওক চবতে যে গাহৰি মাংস মাৰি দিয় কেছটো কি বে তই কেতিয়া বুজি নাপাও না মাক চকলাই তই গাহৰি মাংস লভা নহয় না সেইকাৰণে এইবিলাক প্ৰশ্ন মুখত আহিছে নে কি জানি বাও তই ঠিক কথা কৈছ বুপাই তই একদম ঠিক কথা কৈছ গাহৰি মাংস জিন্দাবাদ 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 মজা গাহৰি মাংস ময়ো বেয়া পোৱা নহয় ভালে পাং বাৰু তেনে মইহে চা অকলশৰীয়া হলো কাৰণ মই যে গাহৰি মাংস ইমান ভাল নাপাং একো নাই দে গাহৰি মাংসৰ লগত লাগি থাকিলেনো আমাৰ সমাজখন কেনেকে চলিব আমাৰ দেশখন কেনেকে চলিব লগতে আমাৰ স্কুলখন কেনেকে চলিব আমাৰ স্কুল চলিবৰ কাৰণে আমিতো প্ৰশ্ন সুধিব লাগিব প্ৰথম প্ৰশ্ন আমি যদি ঘৰত সকাম কৰো তেনেহলে মাহ প্ৰসাদ বিলাক বৰ সুন্দৰকে জটাই মেলি প্ৰদান কৰো ইয়াৰ কাৰণ কি জানো নাই মই জানো ছাৰ কি তেনে ক আচলতে ছাৰ আমি সকাম কৰো সেৱা কৰো মাহ প্ৰসাদ দিও এইবিলাক তো ভগৱানক উদ্দেশ্যি কৰো না ছাৰ কিন্তু আমি জানো যে এইবিলাক ভগৱানে খাব নোৱাৰে মাহ প্ৰসাদ আমিয়ে খাব লাগে সেইকাৰণে ছাৰ মাহ প্ৰসাদ বিলাক বৰ ধুনীয়াকে সজাই মেলি দিও কাৰণ ফাইনেলি ভোজনটোতো আমাৰ দ্বাৰা হ'ব না মাক চকলাই এই বুপাই কথাটোতো ঠিকেই কৈছ নোকোৱা নহয় ফাইনেলিতো মানুহে খাব না মজা ছাৰ দে হ'ব দে এইবাৰ কচোন ধুনীয়া এটা হাতৰ সুধিম সুধক ছাৰ হাবিত কাহে ওলাই নাহে কি তাৰমানে মানুহে কয় কোঠাখন বুলি কিন্তু ছাৰ মই এইবিলাক বিশ্বাস নকৰো না কাৰণ মানুহে কোঠাখন ঘাপৰা হাবিত মাৰে ফাইনেলিতো আকৌ ওলাই লৈ আহে না তেনেহলে কি হ'ব পাৰে কেনেবাকে ছাৰ আমাৰ অসমৰ পৰেশ বৰুৱা ডাঙৰীয়া হ'ব নেকি বাও তেখেতে অৰণ্যৰ ভিতৰত থাকে অৰণ্যত থাকে আৰু বিভিন্ন ধৰণৰ তেখেতৰ কথা বতৰা শুনিছো না তেখেত আছে বুলিও জানো কিন্তু ওলাই যে নাহে আমিতো নিশ্চয়কৈ দেখাই নাই না ইচিলিয়ে হ'ব পাৰে দেই কেলে ৰম ছাৰ ইমানকে আচলতে সেইটো নহয় কিন্তু যি ভাবিছো সেইটো ভাল লাগিল তোৰ থিংকিংটো ভাল লাগিল মোৰ ওকে ছাৰ থ্যাংক ইউ ছাৰ মানে গাইছ উত্তৰটো আপোনালোকে কৈ দিব বুলি আশা কৰিছো দেই হাবিত কাহে ওলাই নাহে হোৱাট ইজ দা আনসাৰ অফ দিস হাথৰ মজা 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 এই হৰি তই অথনিৰ পৰা কি ভাবি আছ মুখৰ পৰা মাত এটা ওলোৱা নাই যে কিনো কম ছাৰ মিছা কথা কিনো কম ফকতীয়া কথা কিনো মিছাকে কম বোলো কবলৈও বেয়া লাগে মই ভাবিছো এয়াই যে মোবাইলটো এৰি মই থাকিব নোৱাৰো নে মোবাইলটোৱে মোক এৰি থাকিব নোৱাৰে কি চিন্তা কি ভাৱনা মোবাইলতহে পালাগে আমি পাতি আছো কি কথা ই কৰি আছে কি চিন্তা ইয়াক গাইছ গৰু পিতন দিব লাগে না নালাগে কওকচোন ছাগলী পিতন দি দিব লাগে গাইছ নে কি কয় ছাৰ দিলো দিয়ক ছাৰ উপায় নাই দে হ'ব দে কেলেনো মাৰিম এনেই বাৰু যি ভাবিলি নেক্সট টাইম নেভাবিবি অকে হ'ব ছাৰ চালি তই কোৱাচোন সাধাৰণতে তোৰ দুখ কেতিয়া বেছিকে লাগে ছাৰ মোৰ প্ৰথমটো বেছিকে লগা দুখ যেতিয়া ৰাতি মোবাইল চাই থাকো না তেতিয়া যদি পুতুককে এটা SMS আহে বোলে আপোনাৰ 50% নেটটো ডাটাটো খতম হৈ গৈছে বুকুখন চিৰিং